তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু বিহুটো মজা গ'ল। তো আজি মই এই ভিডিঅ'টোত আপোনালোকক ষ্টেটাছ ভিডিঅ' নিশ্চয় আপোনালোকে দেখি থাকে। আজিকালি বহুত এইটো মানে কমন হৈ গৈছে। ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে সৰু সৰু ৰিলবোৰ বনায়, ষ্টেটাছ বনায়। তো সেই এনেকুৱা মজা মজা ইফেক্ট দি বনায় আৰু আপুনি বিচাৰি থাকে ক'ত বনায়। আপোনাৰো বনাব মন যায়, কিন্তু আপুনি মানে বিচাৰি পোৱা নাই। কিন্তু আজি তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আৰু আজি মই এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাম কেনেকৈ ষ্টেটাছবোৰ বনায় আৰু আপুনি কোন কেনেকুৱা ধৰণৰ কি ছফ্টৱেৰ ইউজ কৰিব। মানে বহুত কথা আৰু বলক ভিডিঅ'টো আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ। আপোনালোকক মই ৰিকমেণ্ড কৰিম VN ছফ্টৱেৰ, ভিডিঅ' এডিটিং ছফ্টৱেৰটো VN। আপোনালোকে যদি প্লে ষ্টৰত চাৰ্চ কৰে VN বুলি, আপুনি মানে পাই যাব ডাইৰেক্ট। VN বুলি চাৰ্চ কৰিলে হ'ল, আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো এতিয়া কথাটো হ'ল ছফ্টৱেৰটো কেনেকুৱা, ইণ্টাৰফেচটো কেনেকুৱা, তাত ভিডিঅ'বোৰ কেনেকুৱা ধৰণৰ ইফেক্টছ আছে মই আপোনাক দেখুৱাইছোঁ বলক। তো এইটো হ'ল VN ছফ্টৱেৰটো, যোনটো মই অলৰেডি মোবাইলত মানে মই ডাউনলোড কৰি ৰাখিছোঁৱেই। তো এতিয়া মই VN ছফ্টৱেৰটোলৈ যাওঁ আৰু আপোনালোকক মই দেখুৱাই আছোঁ তাত কেনেকুৱা মজা ফিচাৰ্ছ আছে। তো ইয়াত মই এইবিলাক মোৰ প্লে'লিষ্ট হৈ আছে, মানে এইবিলাক মই ভিডিঅ' এডিটিং কৰিছোঁ আগতে। আৰু ইয়াৰে এটা মই ভিডিঅ' আপোনালোকক দেখুৱাই দিম, মানে ইণ্টাৰফেচ দেখুৱাই দিম কেনেকুৱা ট্ৰানজেকশ্যন আৰু কি বস্তু আছে। তো মই জুবিনদাৰ ভিডিঅ' এটা লৈছোঁ, ইয়াতে কেইটামান জুবিনদাৰ ফটো লৈছোঁ মই, আৰু মিউজিক এটা লগাই দিছোঁ। তাৰপিছত ইয়াতে মই ট্ৰানজেকশ্যন কিছুমান ইউজ কৰি আৰু সেইবোৰ এনেকুৱা ভিডিঅ'টো এটা বেলেগ ধৰণৰ ৰূপ দি দিম। তো আপোনালোকে চাই থাকিব, ইয়াতে বহুত ধৰণৰ ট্ৰানজেকশ্যন পাব। আৰু এইটো ছফ্টৱেৰত এটা স্পেচিয়েলিটি কি, এইটো আপুনি ইয়াতে ফ্ৰী ট্ৰানজেকশ্যন বহুত পাব। মানে আপুনি যোনবোৰ বেলেগবোৰ ছফ্টৱেৰত নাপাব, ইয়াতে যিবিলাক আপুনি বিচাৰি থাকে, যেনেকুৱা ধৰণৰ ট্ৰানজেকশ্যন বিচাৰি থাকে, সেইবোৰ ইয়াতে আপুনি ফ্ৰীতে পাব। আৰু যদি আপুনি বেলেগ এটা ছফ্টৱেৰত এইবোৰ ল'ব যায়, আপুনি টকা দি মানে কিনিব লাগিব, কিন্তু ইয়াতে আপুনি ফ্ৰী পাব এনেকুৱা ধৰণৰ মজা ট্ৰানজেকশ্যন। তো এনেকুৱা বহুতকেইটা আছে, আপুনি মানে যদি দিমাগ লগাই ইউজ কৰে দেন আপুনি মজা এটা ভিডিঅ' বনাব পাৰিব ইয়াতে। আৰু মই নেক্সট আৰু দেখুৱাই আছোঁ ভিডিঅ'টো লাহে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, তেতিয়াহে আপুনি গোটেই কথাখিনি বা এডিটিংখিনি বুজিব পাৰিব। আৰু ইয়াতে এফেক্টছো লগাব পাৰি, এইটো তলত এফেক্টছ আছে, এইটো আপুনি দেখিছে অপশ্যনবোৰ ইজিলি পাই যায় আপোনালোকে। ইয়াতে এফেক্টছ এইবিলাক যেনেকুৱা ধৰণৰ বিচাৰে বহুতকেইটা আছে ফ্ৰী। আপোনাক কৈছোঁ নহয়, এইটোত আপোনালোকে ফ্ৰীতে পাব বস্তুবোৰ, কিন্তু বেলেগ এটা ছফ্টৱেৰৰ পৰা যদি আপুনি কৰিব যায় এইবিলাক টকাৰ দৰকাৰ হ'ব। কিন্তু এইটো এটা ছফ্টৱেৰ য'ত VN ছফ্টৱেৰ, য'ত আপোনালোকে ফ্ৰীতে পাব এনেকুৱা ধৰণৰ মজা ট্ৰানজেকশ্যনবোৰ। আৰু ইয়াতে এটা কথা হ'ল, এইটোত ৱাটাৰ মাৰ্কটো নাহে, সেইটো এটা মানে প্লাছ পইণ্ট। আৰু ৱাটাৰ মাৰ্কটো আপোনালোকে ইয়াতে নাহে। ইয়াত যেনেকৈ বেলেগ ভিডিঅ'ত আপোনালোকে লিখিলে কাইন মাষ্টাৰ বা অমুক তমুক এইটো যদি আপুনি প্লে' ষ্টৰৰ পৰা ডাউনলোড কৰে, দেন এইটো প্লে' ষ্টৰৰ পৰা ডাউনলোড কৰিলেও আপোনালোকৰ ৱাটাৰ মাৰ্ক নাহে। আৰু ইয়াতে আপুনি এনেকুৱা ধৰণৰ টেক্সট লাইন ইউজ কৰিব পাৰিব। তো আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে সেনেকুৱা ধৰণৰে ইয়াতে ইউজ কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক সৰুকৈ এটা ডেমো দেখুৱাই দিওঁ, যোনটো মই এই ছফ্টৱেৰটোতে মই ভিডিঅ'টো এডিট কৰিছোঁ। ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, কাৰণ মই আপোনালোকৰ কাৰণে এটা নহয় দুটা এপছ লৈ আহিছোঁ। আৰু এটা এপছ আছে, সেইটো হ'ল ইনশ্বট। আৰু ইনশ্বটটোৰ খাচিয়তটো কি, তাৰ মানে তাতো বহুত ইফেক্টছ পায়, কিন্তু কমন ইফেক্টছ কিছুমান পায়। আৰু যিবিলাক আপোনাৰ ভাল লাগিব সেইবিলাক কিন্তু আপুনি তাৰ কিনিব লাগিব। তো মই বেছি কথা নকওঁ, ডাইৰেক্ট আমি এপছটোলৈ যাওঁ আৰু মই কথাখিনি গোটেই ডিটেইলছ মই বুজাই কৈ আছোঁ বলক। তো মোৰ নেক্সট হৈছে এইটো ইনশ্বট। আৰু ইনশ্বট ছফ্টৱেৰটো মানে বহুত ইজি ছফ্টৱেৰ হয়। মানে এইটো আপোনালোকক এইকাৰণে ৰিকমেণ্ড কৰিছোঁ, মানে ইয়াত আপোনালোকে ইজিলি VNতকৈ বহুত ইজি হয় এইটো ছফ্টৱেৰ। মই আপোনালোকক ডেমো দেখুৱাই দিছোঁ, তেতিয়া আপোনালোকে নিজেই বুজি পাব বস্তুবোৰ। তো এইবোৰ মই ইয়াতে ভিডিঅ' অপশ্যন, আপুনি যোনটো অপশ্যন লয় ভিডিঅ' বনায়, ফটো বনায় এনেকুৱা, তো এইবোৰ মোৰ ড্ৰাফটত আছে। মই যোনটো ভিডিঅ' এডিট কৰিছিলোঁ ইয়াতে, তো মই সেইটো আপোনালোকক দেখুৱাই দিম। তো প্ৰথমতে ইয়াতে আপোনাক কেনেকুৱা ধৰণৰ ইয়াতে মই মিউজিক লগাইছোঁ। ইয়াতে আপুনি মিউজিকত ক্লিক কৰি মিউজিক লগাব পাৰিব। ইয়াতে টেক্সট লগাইছোঁ, আপুনি যেনেকুৱা ধৰণৰ টেক্সট ডিজাইন বিচাৰে এইটো তাত লগাব পাৰিব। তাৰপিছত আপুনি ইয়াতে ষ্টিকাৰ লগাব পাৰিব, সেনেকৈ লগাব পাৰিব। এইটো মই এটা ভিডিঅ' এডিট কৰিছোঁ ইয়াতে। আৰু ইয়াতে আপুনি যদি এতিয়া চাই, যেনেকুৱা ইফেক্টছ লগাব পাৰে, কালাৰ চেঞ্জ কৰিব পাৰে, আপুনি নিজৰ মতে আপুনি নিজে তাত লগাব পাৰে যেনেকুৱা ধৰণে বিচাৰে।
কিন্তু ইয়াতে মই আপোনালোকক আগতে কৈছোঁ যে এইটোত আপোনাৰ যদি আপোনাৰ ফৰ্মেটটো ন ফ্ৰেমত হয় আপুনি ফ্ৰেমটো চিলেক্ট নকৰে যে এনে এটা ভিডিঅ' ডাউনলোড কৰিছে আৰু সেইটো ইয়াতে এডিট কৰিব দেন আপুনি সেইটোত লগটো আহিব ইনচাৰ্ট বুলি লিখা আহিব আৰু সেইটো মই দেখুৱাই দিম আৰু এইবিলাক দেখিছে আৰু ট্ৰানজেকশ্যনবোৰ দেখিছে মই কৈছিলোঁ নহয় এইবোৰত ইয়াতে যোনটো প্ৰথম ট্ৰানজেকশ্যনবোৰ আছে বেছিক এইবোৰ ফ্ৰী আপোনাৰ এইবোৰ ইউজ কৰিলে আপুনি এইটো ইউজ কৰিব পাৰিব আৰু বাকী তলৰ যিবোৰ মজা লগা ইফেক্ট আছে সেইবোৰ কিন্তু আপুনি মানে আনলক কৰিব লাগিব সেইটো টকাৰে কিনিব লাগিব তেতিয়াহে আপুনি সেইবোৰ ইউজ কৰিব পাৰিব তো ইনশ্বটটো এনেই নৰ্মেলি কিছুমান নৰ্মেল ভিডিঅ' বনোৱাৰ কাৰণে বেষ্ট আপুনি যিবিলাক ফ্ৰী ট্ৰানজেকশ্যন পায় সেইবোৰতে আপোনালোকে বনাই ল'ব পাৰিব কোৱালিটি আপুনি 180 ওপৰত 4K লৈ আপুনি এক্সপৰ্ট কৰিব পাৰিব ভিডিঅ' কোৱালিটি আৰু ভিডিঅ' কোৱালিটিটো ইনশ্বটত বঢ়িয়া আহে ভিএনত অকণমান কম আহে বাট ইনশ্বটত বঢ়িয়া আহে আৰু আপুনি দুটা ছফ্টৱেৰে ইউজ কৰি আপুনি এটা মজা ভিডিঅ' বনাই ল'ব পাৰিব আৰু মই এটা ইনশ্বটত ভিডিঅ' এটা এডিট কৰিছিলোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ 3 languages of Assam. Of Assam. Oh wow. So Tiwa, Bodo, and Ohomia. এপছ আপুনি দেখিলে তো দুটা এপছৰে দুটা আছে তো আপোনালোকে কিমান দিমাগ লগাই দুটা মিক্স কৰি বা দুটা এটাতে এনেকুৱা আপুনি ইফেক্ট ইউজ কৰি আপুনি কিমান ধুনীয়া বনাব পাৰে সেইটো আপোনাৰ কথা বাকী ছফ্টৱেৰ আপোনাৰ হাতত বাকী আপোনাৰ দিমাগ লগাওক তাত ইউজ কৰক আৰু মজা এনেকুৱা ৰিলছ ষ্টেটাছ বনাব কাৰণ আপুনি তো ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি কিবা কথা জানিব বিচাৰে বা কিবা টেকনিকেল এপছৰ কথা জানিব বিচাৰে দেন প্লিজ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব মই সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাব নিশ্চয় চেষ্টা কৰিম আৰু চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবিলাকৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব